মই এটা দেখিছো বহুত সাংবাদিক সকলে গুৱাহাটীৰ পৰা আহা দিল্লীৰ পৰা আহা তেখেত সকলে নিজে নিজে নিউজ বনাই আছে আপোনালোকেতো মোক খুদিবই নালাগে এটা সময় আছিল ইভেন ভৈৰৱকুণ্ডত বহি পেলাই আপুনি কথা মুক্ত মনেৰে কথা ক'ব পৰা নাছিল আজি ভৈৰৱকুণ্ডত আইতে সবে আহি পেলাই ইয়াতে আমাকো গালি পাৰিব পাৰে আগত বিপিএফে আমাক ডাঙৰ ডাঙৰ পাঠাৰ লৈ পেলাই পলিটিক্সত ওয়েলকাম কৰিছিল মই যেতিয়া ইলেকশনত খেলিছিল কোকৰাঝাৰত মোৰ কনভয়েত এটাক কৰিছিল আজি তেখেত সকলৰ বিপিএফৰ যিজন হেড হয় তেখেতে মটৰসাইকেল লৈও ঘূৰিব পাৰে সোশ্যাল মিডিয়াটো আহি আছে সো গতিকে এই পৰিবেশ হিটুই পৰিৱৰ্তন আগতে কোকৰাঝাৰত 5টা বজাত মানুহ যাবলৈ ভয় কৰিছিল এতিয়া 1টা বজাতো ঘূৰি আছে মটৰসাইকেল লৈ পেলাই 11টা বজাতো ভাত খাই ফুৰিছে সবে মানে হোটেল খোলা আছে কিবা আছে এইটো পৰিৱৰ্তন গাঁৱে গাঁৱে কাম হৈ আছে ঘৰবিলাক আগতে হোৱা নাছিলে ঘৰ হৈছে ৰাস্তাবিলাক হোৱা নাছিলে ৰাস্তা হৈছে এতিয়া বিপিএফে কিছুমান দলং ফটো মাৰি দিয়ে এই দলংটো ইউপিপিএলে কৰা নাই বুলি তাৰ মানে কি বিপিএফৰ দিন হৈছিল নেকি বিপিএফৰ হোৱা দলংটো 3 বছৰত ভাঙি নাযায় নহয় পাকি দলংটো কোনবা ৰাস্তাটো ফটো মাৰি প্লাই ইয়তে সোশ্যাল মিডিয়াত দিছে যে ইউপিপিএলে এইটো ৰাস্তা বনোৱা তাৰ মানে বিপিএফৰ দিনত বনোৱা ৰাস্তা নেকি এটা ৰাস্তাটো 10 বছৰত ভাঙি যাব নালাগে নহয় তো সেই কাৰণে আজি আমাৰ পুৰা ফোকাস ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট সোশিয়াল ষ্টেবিলিটি জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় শান্তি সমন্বয় নিৰাপত্তা উন্নয়ন আৰু সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অস্তিত্ব ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পৰা এটা পৰিবেশ আমি গঢ়িছো আৰু এই যি কাম কৰিছো এটো নিজৰ আত্মাৰ পৰা কৰিছো ওপৰত ৰাজনৈতিক ধান্দা কৰি ভোটৰ ধান্দা কৰি একো কাম কৰা নাই যি কৰিছো নিজৰ দাদা ভাই বুলি নিজৰ মানুহ বুলি কিবা কিনচিত কৰিব পাৰিছো একদম নিজৰ মনৰ পৰা আত্মাৰ পৰা চিন্তা কৰি কামটো কৰিছো